শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙৰ সমীপৰ জালিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ হাতত নিহত হৈছে দুজনকৈ অভিযুক্ত গৰু চোৰ। জানিব পৰা মতে পুৱতি নিশা এখন ইকমেট ট্ৰাক লৈ একদল লোক গৰু চুৰিৰ উদ্দেশ্যে অঞ্চলটোত উপস্থিত হৈছিল। সেই সময়তে স্থানীয় ৰাইজে সন্দেহজনক গতিবিধি লক্ষ্য কৰি তেওঁলোকক আটক কৰিবলৈ চেষ্টা কৰে। পৰৱৰ্তী সময়ত উত্তেজিত ৰাইজৰ প্ৰহাৰত দুজন লোক ঘটনাস্থলীতে নিহত হয়। আনহাতে আন এজন আহত অভিযুক্তক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। প্ৰাথমিকভাৱে নিহত আৰু আহত লোককেইজন মৰিগাঁও জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইফালে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত শোণিতপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু সমগ্ৰ বিষয়টো খতিয়ন কৰি আছে। বাইদেউ কি হৈছিল আচলতে ঘটনাটো? এই ঘটনাটো ইয়াতে আমি ৰাতিপুৱা 8টামান বজাত ভালুকপুঙৰ জালি এৰিয়া খবৰ এটা পালোঁ যে এনেকৈ এজন মানুহ মানে গৰু চুৰ বুলি সন্দেহত তাৰমানে কোনোবাই মাৰি থৈছে। তাতে আমি আহি গৰুটো পাওঁ আৰু গাড়ীখন পাওঁ আৰু মানুহজন মৰি আছে। এতিয়া লগত মানে ওচৰ চুবুৰীয়াই কোৱা মতে ইয়াত 3জন মানুহ আহিছিল যোনে গৰু চুৰ কৰাৰ উদ্দেশ্য লৈ আহিছিলে। তো এতিয়া বাকী 2জন আমি বিচাৰি আছোঁ, পোৱা নাই। আৰু কোনে তেনেকৈ মাৰিছে এইটো আমি এতিয়া তদন্ত কৰি আছোঁ। শুনিছোঁ, এতিয়ালৈ আমি ডেড বডি পোৱা নাই, এজনহে পাইছোঁ এতিয়া, আৰু বাকীখিনি তদন্ত চলি আছে। বাইদেউ এজন ইনজুৰি আছে? হয়, এজন ইনজুৰি হোৱাজন আমি হস্পিটেল পঠাইছোঁ। এনে ক'ৰ হৈ গম পাইছে নেকি মানুহকেইজন এনে ক'ৰ হৈ গম পাইছে নেকি? মৰিগাঁৱৰ বুলি কৈছে, এতিয়াও কনফাৰ্ম হোৱা নাই, ভেৰিফাই কৰিব। ঠিক আছে। কি হৈছিল আচলতে? মানে ইয়াত গৰু চোৰ আহিছিলেতো, তো গৰু চোৰ আহোঁতে তেনেকৈ মানে এঘৰত সোমাইছিলে। তো এঘৰত সোমাওঁতে তেওঁলোকে মানে গম পাই পেলাই তেওঁলোকক খেদিলে। তেওঁলোকে পলাই পেলাই তাৰপিছত তেওঁলোকৰ মানুহ 2জনমান ইয়াত থাকি গৈছিলে চাগে। তাৰপিছত তেওঁলোকে আকৌ ঘূৰি পেলাই আহিছে মানে লাহে লাহে। ঠিক সেইটো সময়তে তেনেকৈ ধৰি মেলি মানে খেদোঁতে ইফালে সোমাই পেলাই গাড়ী এখন এইফালে সোমাই গ'ল। তাত গাড়ীটো সোমাই পেলাই সিফালে পলাই পেলাই তাৰপিছত তাত ধৰা পালে। তাৰপিছত ইহঁতে 2জনে আকৌ ইফালে ইটো চাইডে পলাই আহিছে। এজন আকৌ সিফালে পলাই গ'ল। ঠিক তেনে চিষ্টেমত ইফালে ৰাইজৰখিনি ধৰি পেলাই মানে আজি এইখিনিতে হ'ল মানে গৰু চুৰ কৰিব অহা। কেইটা মাৰিলে টোটেল? দুটা এতিয়াতো টোটেল মানে 2জন মৰিলে। আছিল কেইজন? এনেতো 3জন ধৰা পাইছিলে। 3জন ধৰা? 2জন মৰিলে। কি গাড়ী লৈ আহিছিল? তেওঁলোকে এইটো ইকমেট লৈ আহিছিল, চগলিলেণ্ড ইকমেট। তো সেইটো তাৰপিছত এজনটো আৰু 2জন আছিলে বুলি কৈছে তেওঁলোকৰ, টোটেল মানে 5জন। তো 5জনৰে 2জন পলালে। তো তেওঁলোকে কৈছে মানে এতিয়া যোনজন ধৰিছিলোঁ, তো এই যোনজন এতিয়া বাচি আছে তেওঁ এজনে কৈছিলে মানে আৰু 2জনৰ তাত মানে আমচু আছিলে তেনে বুলি কৈ পেলাই। ক'ৰ হৈ গম পাইছে নেকি? তেওঁলোকে এই নগাঁও মৰিগাঁও বুলি কৈছে মানে। নগাঁও মৰিগাঁও নামবিলাকতো গম পালে? নামটো এতিয়া মানে তেওঁলোকে কৈছিলে, হ'লেও মনত নাই মানে তেওঁলোকে। কিমান সময়ৰ ঘটনা এইটো? এইটোতো এতিয়া একজেক্ট মৰাটো মই একজেক্ট সময়টো নাজানো। মানে এনে মই ঘৰৰ পৰা যেতিয়া মোক খবৰ পাইছোঁ যেতিয়া 3:30 মানত তেনেকৈ মই ওলাই আহিছিলোঁ। তাৰপিছত ইয়াত মানে তাত ধৰিছে। তাৰপিছত তাৰপৰা আকৌ ইফালে চাব আহিলোঁ। তাৰপৰা ইফালে যাওঁ মানে তাৰপিছত আহি পেলাই ইফালে কিবা কৰোঁ মানে মানুহখিনি। জেগাটোৰ নাম কি আছিলে? এইটো আপোনাৰ 8 মাইল জালি বুলি কয়। 8 মাইল জালি, এইটো কি কয় ডিমাপুৰ গাঁও। তাৰপিছত সিফালে এটাটো হ'ল মানে জালি বুলি কয়, জালিয়ে মুঠতে।